হাই গাইজ, আজি মই মাছ বইলৰ এটা ৰেচিপি লৈ আহিছোঁ। আহক আমি একেলগে বনাওঁ। এয়া মই প্ৰথমতে মাছ 2 পিচ এনেকৈ কেৰাহীত অকণমান গৰম কেৰাহীত এনেকৈ হেক দিয়া নিচিনাকৈ দি লৈছোঁ। এতিয়া মই ইয়াত পানী এড কৰি দিছোঁ। পৰিমাণ অনুসৰি পানী এড কৰিব, কিমান জোল কৰি খায়। পিছে বেছি জোল কৰি খাই ভাল নালাগে। ইয়াত নিমখ দি দিছোঁ সোনকালে উতলিবৰ বাবে। হালধি এড নকৰিব কিয়নো এয়া হৈছে বইল ফিছ। আৰু এয়া মই এড কৰিছোঁ আদা, নহৰু আৰু এটা জলকীয়া মিহিকৈ পিচি লৈ এনেকৈ খুন্দনাত পিচি লৈ দি দিছোঁ। আৰু এয়া কি জানেনে, মেইন ইনগ্ৰিডিয়েণ্টছ এইটো হৈছে বাঁহ গাজ, বেম্বো শ্বুট দি দিছোঁ মই এয়া। আৰু এয়া উতলি আছে। অলপ সময় উতলাৰ পানী কম হোৱাৰ পিছত এয়া মই এটা বিলাহী ধুনীয়াকৈ কাটি দি দিছোঁ। তেতিয়া ধুনীয়া ৰঙা কালাৰ এটা আহিব। এয়া ধুনীয়াকৈ চাওকচোন কি ধুনীয়া ৰঙা কালাৰ আহি গৈছে। এনেকৈ দেখিলেই খাওঁ খাওঁ লাগে হয়নে কওকচোন গাইজ। এয়া মোৰ ৰেডি হৈ গ'ল বইল ফিছ। চাওকচোন কিমান টেষ্টি হৈছে। বাই বাই গাইজ, কেনেকুৱা পালে চাই ক'ব।